দৰবাৰত তেওঁৰ পত্নীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মৃত্যু বাৰ্ষিকীৰ আয়োজন। কালিৰ পৰা ভক্তৰ সমাগম। আজি 2 বছৰৰ পৰা কভিডৰ বাবে এই উৰুজ মোবাৰক বন্ধ কৰি ৰাখিছে। পাগলা বাবাৰ মাজাৰ ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে। চৰকাৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে অচিৰেই ধ্বংসৰ পথত এই মাজাৰখন। জানিব পৰা মতে ধুবুৰী জিলাৰ অন্তৰ্গত পদ্মেৰ আলগাট পীৰে কামেল আবু তাহেৰ কাদৰিয়াৰ ওৰফে পাগলা বাবাৰ দৰবাৰত তেওঁৰ পত্নী পৰিষ্কাৰ বিবিৰ মৃত্যু বাৰ্ষিকী কালিৰ পৰা পালন কৰি আছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভক্তসকলৰ সমাগম ঘটিছে। বাৰিষাৰ মাজতেই এই ভক্তসকলে অতি কষ্টৰ মাজেৰে এই দৰবাৰত আহি উপস্থিত হৈছে। বিভিন্ন ধৰণৰ গান বাজনা আল্লাহৰ জিকিৰে মুখৰিত কৰিছে পাগলা বাবাৰ দৰবাৰ। পুৰুষ মহিলাই উভয়ে মিলি বাবাৰ দৰবাৰত মছগুল হৈ পৰিছে। সেই দৃশ্য আমাৰ সাংবাদিকে পোনে পোনে দেখুৱাই আছে। নিউজ ডেস্ক ৰিপৰ্ট, টপ নিউজ অসম। এইখন হ'ল আচলতে যিবিলাক মহিলা হয়, মহিলাসকলে গান বাজনা কৰে। এইটো মাৰফতী তৰিকা বুলি কয় ইছলাম ধৰ্মৰ মতে। আৰু মাৰফতী তৰিকাত এইবিলাক গান গাই থাকে। গানবিলাকৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ বলে বলে।